নমস্কাৰ জনালোঁ সকলোকে সকলো নিশ্চয় ভালেই আছে ময়ো ভালেই আছোঁ আৰু আজি মই বেলেগ এটা টপিকৰ ওপৰত ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টোত ইতিমধ্যে দেখা পাইছে আপোনালোকে গোলাঘাটৰ চানা আৰু গোলাঘাটৰ পৰা যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকেতো জানেই আমাৰ গোলাঘাটৰ চানা কেনেকুৱা হয় আৰু গোলাঘাটৰ বাহিৰৰ মোৰ বহুত বন্ধু বৰ্গ সতীৰ্থ বহুত মোৰ আছে। তেওঁলোকৰ কাৰণে বিশেষকৈ মই এইটো ভিডিঅ' বনাইছোঁ আৰু তেওঁলোকে যদি গোলাঘাটলৈ কেতিয়াবা আহে তেতিয়াহ'লে গোলাঘাটৰ এবাৰ চানা আপোনালোকে খাই চাব। বহুত ধুনীয়াকৈ বনায়, সকলো ঠাইতে চানা বনায়েই আৰু ঘৰতো মানুহে আজিকালি চানা ধুনীয়াকৈ বনাই খায়। তথাপিও চানাৱালাৰ হাতেৰে খোৱা চানাৰ টেষ্টটোৱে অকণমান বেলেগ হয়। তেওঁলোকৰ মছলাখিনি বহুত ধুনীয়াকৈ বনায় আৰু আমি ঘৰত বনালে সকলোবিলাক বস্তু দিলেও কিন্তু মছলাটো আমি বনাব ইমান ভালকৈ নাজানো, যাৰ কাৰণে নেকি টেষ্টটো অকণমান বেলেগ ধৰণৰ হয়। আৰু গোলাঘাটৰ আমাৰ চানাৰ বহুত নাম আছে আৰু এইফালে এজন দাদা আমাৰ দোকানৰ পাৰ্লাৰৰ সন্মুখেদি যায় আৰু আমি প্ৰায়ে তেওঁৰ পৰা আমি চানা খাওঁ। আজি ভাবিলোঁ দাদাৰ এনেকৈ এটা ভিডিঅ' মই বনাওঁ বুলি ভাবিলোঁ আৰু তেওঁ ইমান ধুনীয়াকৈ চাফ চিকুণকৈ চানাৰ বৈয়ামকেইটাৰ অনাৰ লগতে নিজেও হেয়াৰলৈকে তেওঁ ধুনীয়াকৈ ছেটিং কৰি আহিছে আৰু ভাল লাগে। এনেকৈ যিকোনো এটা ব্যৱসায় কৰিলে মুখত এটা মিঠা হাঁহিৰ লগতে আৰু পৰিপাটিকৈ আহিলে ভাল লাগে। আৰু চাওকচোন চানাখিনি ইমান ধুনীয়াকৈ তেওঁ বনাই মেলি দিছে আমাক খাবৰ কাৰণে আৰু ওপৰত দিবৰ কাৰণে আছে বাৰু বাদাম মুড়ি কিবা এনেকুৱা ধৰণৰ এইবিলাক দিব আৰু জলকীয়াটো অকণমান কমকৈ দিব কৈছোঁ কাৰণে কালাৰটো অকণমান কম হৈছে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে মই সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু আগলৈও এনেকৈ ভিডিঅ' বনাবৰ কাৰণে এনেকৈ আপোনালোকে সাহস আৰু মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু যদি কিবা ভুলকৈ কৈ পাওঁ লিখি পাওঁ আপোনালোকে জনাই দিব, মই একেবাৰে বেয়া নাপাওঁ। আৰু মাইকী মানুহক চানাই হওক যিকোনো বস্তুৱেই হওক নিজেও বাৰু লেডিজে হয়, তথাপিও অকণমান সন্তুষ্ট কৰিবলৈ দিগদাৰ হয়। দাদাজনক আমি একদম খেলি মেলি লগাই দিছোঁ, কোনোবাই কৈছে জ্বলা কমাই দিয়ক, কোনোবাই বেছিকৈ দিয়ক, কোনোবাই জাল মুড়ি খাওঁ কৈছে, কোনোবাই আলু চানা। তেওঁ নিজেই মানে খেলি মেলি হৈ গৈছে আৰু ফাইনেলি আমাৰ যেনেকৈ নহ'লেও আমাৰ চানাকিভাগ বনাই মেলি ৰেডি হৈ গৈছে আৰু এয়া চাওকচোন চানা একদম ফিনিচিং হৈ গ'ল। কি ধুনীয়াকৈ তেওঁ সজাই মেলি কৰি দিলে, চানাখিনি দেখিয়ে খাবৰ কাৰণে মন গৈছে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে মই সকলোকে বহুত বহুত ধন্যবাদ।